নমস্কাৰ মই গৈছিলো আহিছো আপোনালোকলৈ শিৱসাগৰৰ দ্বিতীয়টো ব্লক আৰু আজি আমি আহিছো কাৰেং ঘৰলৈ এইখন হৈছে কাৰেং ঘৰৰ মেইন গেট আৰু হিফালে আমি যাম গৈ তাতে টিকেট কাটিম টিকেট কাটি ভিতৰলৈ যাম আৰু আপোনালোকক কাৰেং ঘৰৰ সবিশেষ দেখুৱাই যাম বলক আমি চৰাইদেউৰ পৰা চিধা আহি পাইছো এই কাৰেংঘৰ হৈছে আহোম স্বৰ্গদেউসকলৰ এক ৰাজমহল আৰু এই কাৰেংঘৰ 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ৰাজমহল নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ইয়াৰ পিছতে এই ৰাজমহল প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে কিন্তু 1752 চনত এই কাৰেংঘৰটো বেয়াকৈ ক্ষতি হ'বলৈ ধৰে আৰু সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰে এই কাৰেংঘৰৰ পৰা তলাতল ঘৰলৈ এটা 16 কিলোমিটাৰ দীঘল সুৰংগ আছে কিন্তু সেই পথটো এতিয়া বৰ্তমান বন্ধ কৰি থৈছে বাবে সেই পথটো মই চাবগৈ নোৱাৰিলোঁ এই কাৰেংঘৰটো 4 মহলীয়া হয় আৰু মই এতিয়া প্ৰথমে দেখাম তলৰ মহল আৰু এইফালে ধুনীয়াকৈ ফুল সজাই থোৱা আছে এইসকল আমাৰ লগত আহিছে আৰু কেমেৰা লৈ আহিছে পুৰা একদম ফটো তুলিবলৈ কিমান ধুনীয়াকৈ ফুল দি সজাই থৈছে চাওকচোন গোটেইখন এইফালে দি আমি সোমাই যাওঁ বোলো ভিতৰলৈ ইয়াত ৰাম নি এই আমাৰ এখেতক চাওঁ আকৌ কেমেৰা আছে ক'ৰপৰা খাইলা হয় সেয়া কোনফালে দি কেনি যাওঁ আমি ইমান ঠাণ্ডা ইয়াত সোমাই দিয়াৰ লগে লগে পুৰা ঠাণ্ডা লাগি আহিছে প্ৰিয়ংকা দেখাই দিয়া তোমাক আয়ু ধুনীয়া হৈ আহিছে একদম এয়া চাওক দুৱাৰত ইমান ধুনীয়াকৈ কাটি থোৱা আছে ইয়াতে হয়তো পূৰ্বতে চাকি তাকি থ'ব পাৰে মই নাজানো আৰু এনেকৈ পোহৰ আহিবলৈ হয়তো বহুত দুৱাৰ আছিলে আৰু ওপৰৰ ফালে এয়া চাওক এইটো হৈছে তলৰ মহলা ইয়াৰ পাছত আমি ওপৰৰ মহলালৈ যাবলৈ চেষ্টা কৰিম ইয়াৰ ভিতৰত কোঠালি আছে পূৰ্বতে কাৰেংঘৰ হাঁহৰ কণী বৰা চাউল শিলিখাৰ পানী বালি আদি বিভিন্ন সংমিশ্ৰণেৰে তৈয়াৰ কৰা হৈছিলে আৰু বহুত কষ্ট কৰি এই ৰাজমহল নিৰ্মাণ কৰিছিলে আৰু ইমান ধুনীয়া ডিজাইন আছে খুঁটাবিলাকত চাওক ইমান বছৰৰ পাছতো ইমান ধুনীয়া হৈ আছে এয়া হৈছে তলৰ মহলাৰ বাহিৰৰ পৰিৱেশ যাম দেখাম আৰু এইটো পিছাইটো ভাল আৰু গছ ফুলেৰে সজাই তোলা হৈছে এয়া হৈছে কাৰেংঘৰৰ ভিতৰত এটা কোঠা আন্ধাৰ সেইকাৰণে মোৰ কেমেৰাতে ভালকৈ উঠা নাই আৰু এতিয়া চলি আছে ফটো শ্বুট মই আহিছোঁ যেতিয়া দুকপিমান মাৰি লওঁ ফটো আৰু আপোনালোকক দেখাম ৰ'ব এতিয়া প্ৰিয়ংকাই ফটো উঠি আছে তাৰপিছত মই ফটো উঠি আমাৰ হৈ গ'ল আৰু এতিয়া আমি গৈছোঁ ওপৰলৈ ষ্টেপবোৰ পুৰা থিয় আছিলে আৰু এয়া চাওক ইমান ধুনীয়া ওপৰৰ পৰা গোটেইখিনি দেখাম ওপৰত এইবিলাক ইমান ধুনীয়াকৈ ডিজাইন দিয়া আছিলে ষ্টেপ আৰু এইটো হৈছে এটা কোঠা এইটো ওপৰৰ মহলাৰ কোঠা ধুনীয়াকৈ পোহৰ আহি আছে আৰু ওপৰত চাওক ইমান ধুনীয়া ডিজাইন আৰু বাহিৰত ইমানেই ৰ'দ আছিলে আমি ইয়াৰ ভিতৰত সোমোৱাৰ পাছত ইমান ঠাণ্ডা পালোঁ বহুত ঠাণ্ডা ইয়াৰ ভিতৰতো এইটো গোটেই কোঠালিটো মই চাৰিওফাল আকৌ এবাৰ দেখাই দিছোঁ আৰু এতিয়া যাম ওপৰৰ মহলাৰ বাহিৰলৈ
ইয়াৰ পৰা তললৈ দেখাম আমি এইফালেদি কাৰেংঘৰ আৰু একেবাৰে ওপৰলৈ যাম প্ৰিয়ংকা আমি কোনফালে যাম কোনফালে এইটো এটা ভাই দিছে এইয়া প্ৰিয়ংকা ভাই দেউতা গৈ আছে গাড়ী লৈ আমাৰ কাৰণে ভালকে দেই এয়া হৈছে কাৰেংঘৰৰ একেবাৰে ওপৰত বন্ধ কৰি দিছে নি এইফালে মানে বহুত খাৰা যে মানুহ চানুহ পৰিব বুলি চাগে সেই বন্ধ কৰি থৈছে বন্ধ কৰি থৈছে সেইখিনিলে যাব পাৰে ওপৰখিনিলে যাব পাৰে কিন্তু বন্ধ কৰি থৈছে এয়া ফুলেৰে লিখা আছে আহোম ৰাজা প্লেচ এয়া দিছিলে ফুলেৰে লিখা আছে আৰু আমাৰ এতিয়া ইয়াত হৈ গ'ল ইয়াৰ পিছত আমি ক'লৈ যাম এতিয়া আমি শিৱসাগৰ জয়সাগৰ যাম প্ৰথম চাগে জয়সাগৰ দৌল আৰু জয়সাগৰ পুখুৰী তাৰপিছত শিৱসাগৰ পুখুৰী আৰু শিৱদৌল ঠিক আছে এতিয়া আমি যাওঁ আপোনালোকক যিমান পাৰোঁ দেখাই যাম এতিয়া আমি